নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ, আজি হৈছে শিৱৰাত্ৰি। আজিৰ ব্লগটো হ'ব শিৱৰাত্ৰি ব্লগ। আৰু এতিয়া আমি গৈ আছোঁ শিৱদৌললৈ শিৱৰাত্ৰি চাবলৈ। ৰাইডিঙে দল কলাখামী পতাৰ। তো আমাৰ লগত এইখিনি গৈ আছে এতিয়া। আৰু আজি ব্লগটো খুবেই ইণ্টাৰেষ্টিং হ'ব আৰু ধমাকা হ'ব যে মহাশিৱৰাত্ৰি। মইতো আপোনালোকে জানে শিৱ ভক্ত হয় মই। তো এতিয়া গৈ আছোঁ, ডাইৰেক্ট আপোনালোকক গৈ পিনি লগ পাম। চাই থাকিব ভিডিঅ'টো। তো গাইজ, আমি পালোহি, এয়া আমাৰ মেইন গেট। আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। কি হ'ব আজি দেখুৱাম আপোনালোকক, তো চাই থাকিব। মোৰ লগত এইখিনি গৈছে। আজি আমি ভাং খাম, লাডু খাম। মানে আমিতো মহাদেৱৰ ভক্ত না, এনজয় কৰিব লাগিব আজি অলপ। গৈ আছোঁ আৰু এতিয়া মহাশিৱৰাত্ৰি। আমি ধূপ লৈ লওঁ, হলিতা লৈছোঁ। দোকান হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। চ' গাইজ, ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। হৰ হৰ মহাদেৱ।